হাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মায়ে কি বনাইছে আপোনালোকক দেখাওঁ। এয়া দেখিছেনে, মায়ে প্ৰথমে হাঁহৰ মাংস তাত আপোনাৰ মছলা আৰু হালধি নিমখ গোটেইখিনি দি পেলাই সানি লৈছে। এতিয়া পিঁয়াজ আৰু তেজপাত দি তেলত দি দিলে। তেজপাত আৰু পিঁয়াজখিনি অলপ ভাজা হৈ যোৱাৰ পিছত মাংসখিনি তাত দি দিছে। এতিয়া মায়ে এয়া মাংসখিনিত অলপ জিৰা পাউডাৰ দিছে। এয়া মায়ে আপোনালোকক খাই বুলি কৈছে, দেখিছেনে। এইফালে মায়ে মানে আমাৰ মাংস বহুত ধুনীয়া বনায় আৰু বিশেষকৈ আমাৰ মাংসটো জুইতে বনোৱা হয়। আপোনালোকে আগৰ ভিডিঅ'ত নিশ্চয় দেখিছেই। হাঁহৰ মাংস বিশেষকৈ জুইত বনালে বহুত ধুনীয়া টেষ্ট এটা উঠে আৰু ভালো লাগে খাই। এতিয়া মাংসখিনি ভাজা হৈ যোৱাৰ পিছত এতিয়া মায়ে তাত আলু দি দিছে, লগতে অকণমান ৰেড চিলি দিছে। আকৌ এইটো বোলে হাঁহ কোমোৰা মছলা হয়, সেইটো কাৰণে তাত এয়া দি দিছে ভাল লাগিব বুলি। আজিহে প্ৰথম দিছে, কিন্তু আগতে আমাৰ মায়ে নিদিয়ে, এইবাৰ প্ৰথম আনিছে বোলে দিম বুলি। তাত এতিয়া পানী দিব হৈ গ'ল। এতিয়া ধুনীয়াকৈ মায়ে পানী দি দিছে। এয়া চাওকচোন আমাৰ মাংসখিনি কি ধুনীয়াকৈ উতলিছে। তাত মায়ে অকণমান আকৌ ৰেড চিলি দিছে, তাতে আকৌ চাহী গৰম মছলা দিছে। এইফালে আমাৰ এয়া মাংস একদম ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি খাবৰ কাৰণে ৰেডি, দেখিছেনে আপোনালোকে। এফালে এয়া ভাগিন ৰখি আছে, এয়া দেখিছেনে, সি খাবৰ কাৰণে। এফালে আমাৰ ভণ্টি